वेलकम बैक टू माय न्यू ब्लॉग फ्रेंकी मिक्सार। आज आको नतुन एटा ब्लगले आपनालोকক स्वागतम करिलो। वेलकम बैक टू माय न्यू ब्लॉग फ्रेंकी मिक्सार। आज आको नतुन एटा ब्लगले आपनालोকক स्वागतम करिलो। एक्चुअली मैं गाड़ी एखन ललो और गाड़ीखन अलप डिटेलिंग करिम बुलिए कार स्क्वाडत आइसो। देखिसे मोर बेक्सत कार स्क्वाड जोरहाट। तो इते डिटेलिंग बहुत धुनियाके करे। तो मैं यूट्यूबत चाइसिलो और गुगलतो मैं सार्च करि चालो और पार्सनेली मैं यार ओनार लगत कथा पातिलो। तो मैं आइलो जे इते मैं लওঁ डिटेलिंग कराइ लওঁ अलप जिलिकाइ लওঁ। तो आपनालोকক धुनियाके यार प्रोसेस की হয় सब देखाम और ভিতৰত এতিয়া সোমাইছো আৰু অলপ কথা চথা পাতিলো। তো হৈ যাব বুলি কৈছে, অলপ টাইম ৰখিব লাগিব। মানে আপোনালোকৰ যিমানে টাইম লয় মানে সিমানে আপোনালোকৰ গাড়ীখনৰ ভাল ৰিজাল্ট পায়। তো ভাল ৰিজাল্টৰ কাৰণে টাইমটো লাগিবই। তো সেইকাৰণে আহিলোঁ আৰু টাইমটো লাগক, কেছ নাই, অলপ টাইম ৰখি দিম লাগিলে। তো এতিয়া আমি ভিতৰলৈ যাওঁ। আপোনালোকে লাষ্টলৈকে ব্লগটো চাই থাকিব। গাড়ীখনৰ एकदम लास्टत আপোনালোকৰ লুকটো দেখাম। ইয়াতে দাদা এজন আছে। भैया ने बोला था मुझको, मतलब इधर क्या क्या करता है सब कुछ बोल। मतलब गाड़ी का हर चीज़ होता है, मतलब इंटीरियर एक्सटीरियर आपका पीपीएफ सान फिल्म वगैरह, फ्लोर मैटिंग जो फ्लोर लेमिनेशन जो आता है ना, सब कुछ होता है। तो प्राइस मतलब तो गाड़ी के हिसाब से प्राइस होता है। मतलब हम डायरेक्ट बड़ा गाड़ी से मतलब प्राइस ज़्यादा होता है। प्राइस ज़्यादा है। छोटा गाड़ी मतलब आपका गाड़ी छोटा है, इसका प्राइस छोटा रहेगा, ऐसा ही है। गाड़ी अंदर एक स्कॉर्पियो खड़ा है, इसका प्राइस थोड़ा ज़्यादा है। नॉर्मल का भी थोड़ा ज़्यादा, मतलब 7,000 तक है नॉर्मल का। और आपका ऐसा गाड़ी का मतलब 4,000 5,000 तक हो जाता है। और गाड़ी अगर ज़्यादा ख़राब रहेगा तो थोड़ा हम लोग बोल के लेते हैं कि भैया गाड़ी ख़राब है, तो अच्छी तरह से कर देना भैया। और भैया का भी एक यूट्यूब चैनल है, आपका नाम बोलिए। मेरा नाम आज़ाद ब्लॉग से। तो मैं भी इधर का मतलब वीडियो वगैरह करेक्ट करता हूँ करके यूट्यूब में छोड़। तो আপোনালোকে দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ইজি হ'ব। ধুনীয়াকৈ তাত দেখাই দিব দাদাই ধুনীয়াকৈ। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, মই লিংকটো দি থৈ দিম ডেছক্ৰিপশ্যনতে। আৰু বাকী এইখনেই হয়, বাকী ভালকৈ দেখাই আছোঁ, চাই থাকক গোটেই ফুল প্ৰচেছ। বাহিৰৰ পৰিৱেশটো এইটো আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো অলপ দেখাই দিছোঁ, চাই লওক। ইয়াৰ ভিতৰৰ পৰিৱেশটো ইয়াতে চব ইয়াতে চাগে ডিটেইলিং কৰে। আৰু বাকী এতিয়া আমাৰ গাড়ীটো ৱাছ কৰিব আৰু গাড়ীখন দেখাই দিছোঁ। এইখন চব এখন গাড়ী ল'লোঁ, গ্ৰেণ্ড i10 ৱাছ কৰি এখন ডিটেইলিং কৰিম ইয়াতে। তো বাকী এতিয়া বিফ'ৰ আফটাৰ লুকটো চাই লওক। এতিয়া দেখিছে এইটো বিফ'ৰ। स्केच नबहिबले कारण ये इसको क्या बोलता है? पीपीएफ पीपी पेन प्रोटेक्शन फिल्म। अच्छा, पेन प्रोटेक्शन फिल्ड। ओ मतलब এতিয়া মানে মোৰ হিন্দীয়ে আহি গৈছে। এইটো মানে বাইকতো মাৰি দিছে। আপোনালোকে বাইক থাকিলে বাইকতো কৰিব পাৰে, এফালে গাড়ীত কৰি আছে। আমাৰ গাড়ীটো পূৰা ৱাচিং হৈ আছে। মই অলপ দেখাই দিছোঁ, চাই লওক। গাইজ মেচিনেদি এইটো চেম্পুটো ইউজ কৰিছে। এইডোখৰ ওচৰতে দোকান নাই, তো সেইকাৰণে আমি দোকান বিচাৰি যাওঁ। অলপ বৰ লাগি আছে ইয়াতে। তো আহিম, জল্দি আহিম আৰু ভালকৈ আপোনালোকক দেখাই আছোঁ। তো চাই থাকক। আমাৰ এতিয়া ৱাশ্বিং হৈ গ'ল। এতিয়া ইয়াৰ ভিতৰত লৈ যাব আৰু ভিতৰত কি কি কৰে আপোনালোকক দেখাই থাকিম। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক।
और ये किसके लिए लगता है मतलब? मतलब वो कंपाउंड जो है ना, ये ब्लड कार्ड में नहीं लगना चाहिए। अच्छा, সো গাইজ এইটো এতিয়া যোনটো পলিচ কৰিছে এইটো হয়, এইটো বহুত শ্লিপ হৈ গৈছে আৰু এইটো নৰ্মেলটো যোনটো আগত আছিলে। তো এতিয়া কেমেৰাত চাগে ইমান ভালকৈ দেখি পাইছে চাগে, ডিফাৰেণ্টটো মানে এইটো ডিফাৰেণ্টৰ কাৰণে এইটো বৰ্ডাৰটো দিয়া আছিলে। তো চাই থাকক, আপোনালোকক ভালকৈ দেখাই আছোঁ। গাইজ বৰ্তমান এতিয়া তাতে ডিটেইলিং কৰা হৈ আছে, আপোনালোকে দেখিছেই চাগে। তো কমপ্লিট হ'লে আপোনালোকক ভালকৈ দেখাম তাৰ বিফ'ৰ আফটাৰ যোনটো লুকছটো আছিলে। আপোনালোকে ভিডিঅ'টো চাই থাকিলে লাষ্টলৈকে গম পায়ে যাব, কাৰণ বিফ'ৰ কেনেকুৱা আছিলে, এতিয়া আফটাৰ কেনেকুৱা হ'ব। বাকী ইয়াতে বহুত গাড়ী আহে, এখন কেইটা হয়, সেইখনো আহিছে, সেইখনো ৱাছ কৰালে, আৰু বাকী আমাৰ গাড়ী কাম চলি আছে। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। বাহিৰত কাম কৰি আছে দাদাহঁতি, আৰু গান বাজি থকাৰ কাৰণে মই ভিতৰলৈকে সোমাই আহিলোঁ। আৰু এইখন দেখিছে ওপৰখন, একচুৱেলি মানে ওপৰটো চফা কৰিব দেখিছে, ওপৰটো ইমান লেতেৰা হৈ গৈছে। আৰু এইবোৰ ছাইডবিলাক এইবিলাক চব চফা কৰা হ'ব, চিট টিট পৰা আদি কৰি ইণ্টেৰিয়েল যিমান আছে চব ক্লিয়াৰ কৰা হ'ব। তো আপোনালোকক অলপ লুকটো দেখাই দিছোঁ এতিয়া। ইয়াৰ পাছত ইয়াৰ ভিতৰৰ লুকটো আপোনালোকে চাব, ধুনীয়া আছে। তো দেখাই থাকিম, চাই থাকক। চ' গাইজ ভিতৰৰ কাম চলি আছে এতিয়া বৰ্তমান, আৰু ইয়ালৈ আহিলে অলপ টাইম লৈ আহিব, কাৰণ টাইমটো দিলে মানে তাহাঁতি অলপ কাম কৰিবলৈ ভাল পায় আৰু ৰিজাল্টো ভাল পাব আপোনালোকে। তো অলপ টাইমটো লৈ আহিব ইয়ালৈ আহিলে। তো ভিতৰৰ কাম চলাই আছে গাড়ীখনৰ, তো চাই থাকক আপোনালোকে। আমাৰ গাড়ী কমপ্লিট হৈ গ'ল, দেখিছে এইফালে পূৰা ডেজিলিং আহিছে, পূৰা ডিটেইলিংটো পূৰা ধুনীয়াকৈ ওলাই গৈছে। আৰু এইটো পিনে ছাইড প্ৰফাইলটো চাই ল'ব এবাৰ, দেখিছে পূৰা জিলিকি গ'ল গাড়ী, জিলিকি আছিলে বাৰু, আৰু বেছি জিলিকাই দিলোঁ ইয়াক। আৰু ভিতৰটো চব বহুত ওপৰলৈকে মাৰিছে এইবিলাক। ৰাহুল বহি আছে ভিতৰৰ পৰিৱেশটো দেখালোঁ আপোনালোকক, বাহিৰতো চাই লওঁ আৰু এবাৰ, দেখিছে। একচুৱেলি মানে ইয়াতে বহুত ছাৰ্ভিচ ভাল দিয়ে, আপোনালোকেও ইয়াত আহিব পাৰে। মই অলপ তাৰ চিনেমেটিক টাইপত অলপ দেখাই দিছোঁ, চাই লওক। মেমে আপোনালোকক ভালকৈ ইয়াৰ লোকেশ্যনটো কৈ দিব, অলপ কৈ দিব। আমাৰ লোকেশ্যনটো হয় আপোনাৰ একেবি ৰোড, নাজিআলি, নিয়েৰ গেছ এজেঞ্চি, এইটো যোনটো DCP কলেজৰ ওচৰতে হয় আমাৰ। আচ্ছা, গুগলত চাৰ্চ কৰিলে আপোনালোকে চবে পাই যাব। তো ইয়াতে ছাৰ্ভিচ বহুত ভাল আছে, আপোনালোকো আহিব। দেখিছে গাড়ীখনৰ লুকছটো দেখাইছিলোঁ, অলপ বাহিৰতো নি অলপ দেখাই দিম আপোনালোকক। ইয়াৰ এইফালে আজাদ ভাই আছে, আজাদ ভাই পূৰা ধুনীয়াকৈ, এইফালে অলপ ব্লেক হৈছে, आजाद भाई ऐसे बहुत धुनिया के कोरिले सर्विस बहुत धुनिया ले। थैंक यू भाई, ठीक है बाद में मिलेंगे। मतलब हमारा काम अगर अच्छा लगा तो आप लोग भी आइए, आके एक बार ट्राई कर दीजिए, देख लेना, एक बार देख लेना बिफोर आफ्टर कैसा आएगा लुक्स।
ঠিক আছে দেন, থেংক ইউ ছ' মাছ। চ' গাইজ এইটো বাহিৰত ওলাই আহিলোঁ চক এবাৰ, ইয়াৰ ভিতৰত সোমাই আছিলে আৰু বাহিৰৰ পৰিৱেশটো দেখিছে আপোনালোকে, পূৰা ধুনীয়াকৈ গাড়ী পূৰা জিলিকি গ'ল। আৰু ইয়াৰ মেইনটেনেঞ্চ মানে কি আৰু আইৰণ পানীয়ে ধুব মানা কৰিছে, আৰু মেইন কথাটো এইটোৱে আপোনালোকে অলপ কেয়াৰকৈ থাকিলে অলপ ভালকৈ দিন যাব। তো মেইনটেনেঞ্চটো নিজৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে কেনেকৈ থয়। বাকী দেখিছে বহুত ধুনীয়া লুক চাইছে। গাইজ আমি এতিয়া তাৰ পৰা ওলালোঁ, আমাৰ গাড়ী ৰেডি হৈ গ'ল আৰু আমাৰ গাড়ীৰ পৰা টিপ টপ কৰি দিলে। বাকী আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, যদি বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু কাৰ স্পট থেংক ইউ ছ' মাছ, বহুত ধুনীয়াকৈ গাড়ী টিপ টপ কৰি দিলে। আৰু আপোনালোকো ইয়াত আহিব, ছাৰ্ভিচ বহুত ভাল আছে আৰু ল'ৰাকেইটাও বহুত ফ্ৰী হয়, আপোনালোকে কথা পাতি ভাল পাব আৰু অলপ ডিছকাউণ্ট পাই যাব। আহি যাব ইয়াত এবাৰ, চেক কৰি চাব এবাৰ। নৰ্মেলি ৱাছ কৰিবলৈ আপোনালোকে আহিব পাৰে, গাড়ী ৱাশ্বিং যোনবিলাক থাকে, তো চেক কৰি চাব এবাৰ। ঠিক আছে তেনেহ'লে, বাই বাই। And